सिगाङावनो बे समाव खुलुमबाय। जोङो दिनै बे मार्च दाननि 20 अक्ट'खालि जोंनि कार्बि आंलं बर' गावबुरा आफादनि 17थि बे बोसोरसालिया जथुम्मायाव जोङो गोबां बाथ्राफोरखौ लानानै सावरायनाय जायो। जेरै जोङो गोदोनिफ्रायनो जोंहा थांखि दङ उन्दै समाव हाबा जानायखौ होबथानाय, लोगोसे गोबां हिनजाव लानायखौ होबथानाय, आरो लोगोसे बिदिनो दायनि साजायनानै निर्दोषि मानसिफोरखौ गाज्रि खालामनाय बा बुथारनाय बेफोरखौ होबथानायनि जोंहा थांखिफोर दं। बेफोरखौबो आरोबाव सावरायफिननाय जादों आरो बिदिनो बेफोरबायदि थांखिफोरखौ लानानै जोङो आवगायलांनो थाखाय दिनै बे मेलाव जों सावरायनाय लानाय जायो। लोगोसे जोंनि बर' गावबुराफोरनि सोमोन्दैबो जों गोबां सावरायनाय जायो, जाहाथे जोंनि बर' गावबुराफ्रा बिदिनो जोंनि गावबागाव गामिफोरखौ मोजाङै जाहाथे सालायलांनो हाथों, मोजाङैनो दैदेनलांबाय थानो हाथों, गाव गावनि गामिफोरखौ सान्थि भाबैनो दैदेनलांबाय थानो हाथों, सालायलांबाय थानो, बेफोर गासै बिथिंफोरखौ लानानै सावरायनाय जायो। लोगोसे बोरैहाय जोंनि गामियारियाव थानाय गामियारि सुबुंफोरखौ अर्थनैतिक भाबे, राजखान्थि भाबे सांग्रांथि लाबोनांगौ, बेफोरनि सोमोन्दैबो सावरायनाय जायो। आरो बिदिनो जोंनि बे सानसेनि हाबाफारियाबो बेयावनो जोबो। आरो नैबे समाव बिसेसकरि जोंनि बे ससियेल मिडियाखौ आरोबाव धन्यबाद होनानै एसेयावनो दोनबाय। कार्बि आंलं जिल्लार बर' গামবুঢ়াসকলৰ 17তম অধিৱেশনত আজি আপোনালোকে সাক্ষাৎ ল'বলৈ অহা সদস্য বন্ধুসকললৈ মই কাৰ্বি আংলং জিলা বড়ো গামবুঢ়া সন্থাৰ হৈ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি লাংহিনৰ আঞ্চলিক গামবুঢ়া সন্থাৰ উদ্যোগত সদৌ কাৰ্বি আংলং বড়ো গামবুঢ়াসকলৰ ইয়াত 17তম আমি অধিৱেশন পাতিছোঁ। আৰু এই অধিৱেশনত আমি বিশেষকৈ বড়ো জাতিসকলৰ কাৰণে আমি কিছুমান আলোচনাৰ মাজেৰে কিছুমান আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত হৈছে প্ৰথমতে বাল্য বিবাহ আমি বন্ধ কৰিব বিচাৰিছোঁ, আৰু যাতে বহু বিবাহ প্ৰথাটো আমি বন্ধ কৰিব বিচাৰিছোঁ। আৰু আমাৰ মাজত এটা অন্ধবিশ্বাস এটা আছে, ডাইনী সজাই মানুহবিলাকক অত্যাচাৰ কৰে, মানুহবিলাকক বিপদত পৰিচালিত কৰে, সেইটো যাতে বন্ধ হ'ব লাগে। আৰু শেষত আমি ভাবিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমাৰ বড়োসকলৰ জাতিৰ অৰ্থনৈতিক, ৰাজনীতিক বা শৈক্ষিক ফালৰ পৰা যাতে আমি সকলো গামবুঢ়াসকলে যাতে একত্ৰিতভাৱে কাম কৰি যাব পাৰে, সকলোৱে যাতে আমি ভাৱ বিনিময় কৰিব পাৰোঁ, আৰু যাতে আমি বড়ো জাতিৰ উন্নতি কাম কৰিব পাৰোঁ, বড়ো গামবুঢ়াসকলক যাতে আমি ঐক্যভাৱে আমি আনিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু যিহেতু আমি গাঁৱৰ প্ৰধান ব্যক্তি হিচাপে আমাৰ কৰণীয় কাম বহুত আছে, সমাজখনক আগুৱাই নিয়াত আমাৰ বহুত কাম আছে, আৰু সমাজখনৰ লগতে জাতিটোক আগুৱাই নিয়াত আমালোকৰ বহুত কাম আছে। আৰু সেই সকলো কাম যাতে আমি আগুৱাই নিব পাৰোঁ, যাতে আমি আগলৈ যাব পাৰোঁ, তাৰ কাৰণে আমি সকলোকে প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু এই সকলোবোৰ আলোচনাৰ মাজেৰে আমি ইয়াত আলোচনা হৈছে, আৰু এইটো মাজেৰে আজি আপোনালোকক পুনৰ মই আমাৰ যিটো সাক্ষাৎকাৰ লৈছে তাৰ কাৰণে আপোনালোকক পুনৰ মই আমাৰ অৰ্থাৎ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।